তো নমস্কাৰ বন্ধুসকল, মই অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এতিয়া আমি গুৱাহাটীত নাটক শেষ কৰিলোঁ আৰু আজি এতিয়া আমি নাটক শেষ কৰি ভাত খাবলৈ আহিছোঁ। আৰু অহা কাইলৈ 5:30 বজাত আমাৰ ট্ৰেইন আছে, আমি যামগৈ উত্তৰ প্ৰদেশ বৰেলি। তো এয়া আমি এতিয়া ভাত পানী খাবলৈ আহিছোঁ। এয়া আহি গ'ল আমাৰ ভাত, এয়া থালি দি দিলে সেই ধুনীয়াকৈ আলু পিটিকা, পকৰা, চব্জি, পিঁয়াজ, বিলাহী, গাজৰ, চাটনি, পাপৰ, দালি। গতিকে খুব ধুনীয়াকৈ প্লেটখন সজাই দিছে আমাৰ। এয়া মানে ফটো উঠি আছে বৰ্তমান। দাদা পানী এই পানী বলোৱা গৰম নাপায়। আৰু ভাত খাই হৈ গ'ল। এয়া তলত বৰ্তমান কথা পাতি থকা হৈছে বিদ্যুৎ দা, হিমাংশু, এয়া হৈছে আমাৰ বিটু, এয়া হৈছে ত্ৰিবিদ, এয়া হৈছে ৰূপম, জ্যোৎস্না, এয়া হৈছে আমাৰ প্ৰাণজিৎ দা, আৰু এয়া হৈছে আমাৰ জ্যোতিষ্ণা গোহাঁই। গতিকে আমি সকলোৱে ভাত খালোঁ এইখন হোটেলতে। এইখন আছে আমাৰ মাধৱদেৱ প্ৰেক্ষাগৃহৰ সন্মুখৰ গেটৰ সন্মুখতে অপজিট ছাইডে আছে হোটেলখন। গতিকে এয়া ভাত পানী খাই কৰি আমি আহি গ'লোঁ এতিয়া ষ্টেচনলৈ বুলি। এয়া কাৰত আমাক লৈ গৈ আছে। একচুৱেলি উবেৰ বুক কৰিলোঁ পল্টন বজাৰলৈকে। গতিকে আমাৰ ৰাতিপুৱা 5:30 বজাত ট্ৰেইন আছে ন, গতিকে আমি ৰাতিটো গুৱাহাটীতে থাকিব লাগিব। গতিকে এয়া আমি বৰ্তমান ষ্টেচনলৈ বুলি গৈ আছোঁ। এয়া ষ্টেচন পাই গ'লোহি। বৰ্তমান পৰিৱেশটো চাই লৈছোঁ, ৱেইটিং হল ক'ত আছে। আৰু এয়া হৈছে আমাৰ গুৱাহাটীৰ পল্টন বজাৰ ষ্টেচন ভিতৰ চোৱা। চাওক কি ধুনীয়াকৈ সজাই কৰি ৰাখিছে, কি ধুনীয়া চাফ চিকুণকৈ ৰাখিছে। গতিকে এনেকৈ আহি সোমাই দেখিয়ে ভাল লাগে। গতিকে ভিতৰলৈ মানুহ সোমাই গৈ আছে। আমাৰ ট্ৰেইন ৰাতিপুৱা আছেতো, এতিয়া কিনো কৰিম, ইয়াতে ভিডিঅ'কে কৰি আছোঁ আপোনালোকলৈ। এই ট্ৰেইন আহোঁ আহোঁ হৈ গ'ল আৰু 1 মিনিটৰ পিছতে ট্ৰেইন পাই যাবহি। এতিয়া চব ৰখি আছোঁ ট্ৰেইনৰ কাৰণে। ৰাজধানী প্ৰথমবাৰ উঠিম। এইখন দেখিছেনে, লাইটটো জ্বলিছে যে, এইখনেই হৈছে আমাৰ আজি যাবলগীয়া ৰাজধানী ট্ৰেইনখন। আৰু এয়া আমি ট্ৰেইনত বহিলোঁ। এয়া হৈছে আমাৰ ছিট, ওপৰতো আমাৰ, মাজতো আমাৰ, তলতো আমাৰ। গতিকে এয়া দেখিছে খুব ধুনীয়াকৈ নিজৰ নিজৰ ছিটবিলাক লৈ ল'লোঁ। মই বৰ্তমান তলত শুই আছোঁ, ৰাতি হ'লে মই ওপৰত শুওঁ। আৰু এয়া আমাক ৰাতি আহাৰ দিলেহি, আমি খোৱা আৰম্ভ কৰিছোঁ। আৰু মই জানেই আপোনালোকে, মই খোৱা ভিডিঅ'টো প্ৰথম আগবঢ়াওঁ আপোনালোকলৈ। গতিকে খোৱাটো মই দেখুৱাওঁ, খাই ভাল পাওঁ যেতিয়া। গতিকে খাই কৰি হৈ গ'ল। नीचे फूलों की दुकानों पर गोरी का मकान, हाय रे हाय रे हाय रे हाय रे हाय रे। আৰু এইটো হৈছে মোৰ চিট। বিছনা এতিয়া আমাৰ কাৰণে, ইয়াত খালি আৰু অকণমান এনেকৈ যাব লাগে। এইটো ভাইটি ধুনীয়া ধুনীয়া শ্বটবিলাক যে লৈ দিয়ে যে, এইটো ভাইটি। গতিকে এনেকৈ আমি কাইলৈ আৰু ধুনীয়া ধুনীয়া শ্বট আহিব। ট্ৰেইনত জাৰ্ণি কৰি কৰি আহি আছোঁ আৰু ৰাজধানী প্ৰথমবাৰৰ বাবে উঠিছোঁ। গতিকে এনেকৈ আমি যোৱাকালিৰ পৰা আহি এতিয়া অহা কাইলৈ আমি 9 বজাত নামিম ন, 9 বাজি 10 মিনিটত আমি বৰেলিত নামিম।
গতিকে বৰেলীত আমাৰ শ্ব' আছে 25 তাৰিখলৈ। পিকআপৰ কাৰণে আহিব গাড়ী। পিকআপৰ কাৰণে আহিব নিবলৈ। এতিয়া সকলোকে গুড নাইট। চ' ভিডিঅ'বিলাক চাই থাকিব আমাৰ। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো বাই বাই, গুড নাইট। নমস্কাৰ বন্ধুসকল। বহুত দুখৰ কথা আচলতে। যোৱা ৰাতি মই শুই থাকিলোঁ। এইটো চিট মোৰ। 4 বজাত মই যেতিয়া শোৱাৰ পৰা উঠিছোঁ, মোৰ মোবাইলটো নাই। আৰু যেতিয়া মোবাইলটো নাইকিয়া হ'ল, মই লগালগ বিটুক ক'লোঁ, বিটু মোৰ মোবাইলটো পাইছিলা নেকি? হিমাংশুক ক'লোঁ, গোটেইকেইটাকে ক'লোঁ, টিভিদক ক'লোঁ, জ্যোৎস্নাক ক'লোঁ। তাৰপিছত সকলোৱে মিলি বিচাৰিলোঁ, কিন্তু মোবাইলটো নাই। আৰু 3-4 ঘণ্টা বিচৰাৰ পিছত মই আশা ভৰসা এৰি দিলোঁ। লাষ্টত পুলিচ কমপ্লেইন কৰিলোঁ। কৰাৰ পিছত মই যেতিয়া বাথৰুমলৈ গৈ আছিলোঁ, তেতিয়া বাহিৰলৈ যাওঁতে দৰ্জাখনৰ গুৰিত মই এইখন দৰ্জা, এই ৰুমটোৰ ভিতৰতে এইজনেই হৈছে চোৰজন, যিজনে মোৰ বেডৰ পৰা মোবাইলটো চুৰ কৰি লৈ গৈছিলে আৰু এই লকাৰটোৰ ভিতৰতে সোমোৱাই ৰাখিছিল। ৰাতি মোৰ বিচনাত উঠি তেওঁ মোবাইলটো চুৰ কৰি নি এই লকাৰৰ ভিতৰত সোমোৱাই থৈ দিছে আৰু ৰাতি ইয়াত শুই আছে। গতিকে সকলোকে মই এটা কথাই ক'ব বিচাৰোঁ যে এইবোৰ মানুহৰ পৰা সদায় সাৱধান হৈ থাকিব ট্ৰেইনত। এওঁলোকে এইবিলাক কাম কৰি মানুহৰ বদনাম আনে। বাহিৰা মানুহে চুৰ কৰিবলৈ নাহে। এওঁ হৈছে হাউচ কিপিঙৰ কাম কৰা মানুহ। চাওকচোন, ৰাতি শুই থকাৰ পৰা ই মোবাইলটো নি কেনেকৈ সাহ কৰিছে ইয়াৰ পৰা। গতিকে আপোনালোকক সাৱধান কৰি দিছোঁ যে ট্ৰেইনত আহিলে সদায় আপোনালোকৰ মোবাইল হওক, বেগ হওক, এইবোৰ বস্তু ভালকৈ ৰাখিব। সকলো মানুহে কয় যে ট্ৰেইনত গ'লে মানুহে বাহিৰৰ মানুহ সোমাই মোবাইল লৈ যায়, কিন্তু এয়া দেখিছেনে, আজি মই নিজেই পাইছোঁ যে বাহিৰৰ মানুহ চুৰ কৰিবলৈ নাহে। এয়া ভিতৰত কাম কৰা, ট্ৰেইনত কাম কৰা মানুহ। গতিকে ভাগ্য ভাল আছিল মোৰ, মোবাইলটো মই ঘূৰাই পালোঁ। যদি নোপোৱাহেঁতেন আজি কি হ'লহেঁতেন। চাওকচোন, এটা মোবাইলত মানুহৰ কিমান ইম্পৰ্টেণ্ট বস্তু থাকে। তো সকলোকে কৈছোঁ, ট্ৰেইনত আহোঁতে সদায় সাৱধান হৈ আহিব এওঁলোকৰ পৰা। কাকো বিশ্বাস কৰিব নোৱাৰি ট্ৰেইনত। আজি মই নিজেই ভুক্তভোগী। ভগৱানে মোবাইলটো ঘূৰাই দিলে বুলিহে মোক। আৰু যদি মোবাইলটো ঘূৰাই নাপালোহেঁতেন কি অৱস্থা হ'লহেঁতেন আপোনালোকে এবাৰ নিজে ভাবি চাওক। বৰেলীত নামিলোঁ, নামি পুলিচ ষ্টেচন গ'লোঁ। গৈ পেলাই তেওঁক চঞ্জাই দিলোঁ। দি আমি তাত এপ্লিকেশ্যন দি মোবাইলটো লৈ আমি ৰুম পালোঁহি। গতিকে বহুত কষ্ট হ'ল ট্ৰেইনত চুৰ হোৱা পাই তাক বিচাৰোঁতে কৰোঁতে। গতিকে খুব সুন্দৰকৈ আমি ৰুম আহি পালোঁহি। সেয়া ৰুম। গতিকে আমি অলপ এতিয়া ৰেষ্ট ল'ম। মেন টিভিত আৰু আমি 3জন একেটা ৰুমতে আছোঁ। গতিকে চাই থাকিব ভিডিঅ'বোৰ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। অন্য এটা ভিডিঅ' লগ পাম। চাই থাকিব ধনাই মনাই অফিচিয়েল চেনেলটো। ধন্যবাদ।